guys, welcome back to my YouTube channel. আজি মই যাই আছো ৰঙিয়া এতিয়া যাই আছো কৈ আছো ওয়াও কি ধুনীয়া ভিউ আমি পাই গেলো গুৰেশ্বৰ গাইস কিবা কাটে এখন বলাই মাত্ৰ আহি কিবা ৰঙিয়া পাই গেলো কিবা কৰি নহয় দেই বহুত ভকে আছোঁ ট্ৰেইনতো বেছি সময় নালাগে হাইছ 10 মিনিট মানত 15 মিনিট মানত ৰঙিয়া পাই গেলো অ' ভাই ঘৰৰ পৰা আহোঁতে মানে একদম মূৰৰ টাইমত আছোঁ গুৰেশ্বৰত মানে কিবা কৰি ট্ৰেইনখন পাইছোঁ আৰু যদি গুৰেশ্বৰত ট্ৰেইনখন নাপাওঁ তেতিয়াহ'লে এই গেলা কৰা মই বাছত ঠেচকি আহিব লগা হ'ল একদম মানে আহিব পাইছোঁ প্লেটফৰ্ম ট্ৰেইনখন ষ্টাৰ্ট হৈছিল এই মই ৰঙিয়াত আহিলোঁ মানে এই শ্বাহৰুখ খানৰ যিখন চিনেমাত ধুম মাৰি আছিল জৱান চাই যাওঁ বাপুৰে আজি বহুত ৰ'দ দিছে মানে এতিয়া মই ভাবিছোঁ কি সেইখিনি আৰু সেই বেটেৰী চেটেৰী নাযাওঁ অকণমান দূৰ জেগা খোজকাঢ়ি যাওঁ আৰু কি গৰম মানে বহুত দূৰ গৰম আৰু এইটো হৈছে আমাৰ ৰঙিয়া ষ্টেচনৰ ইয়াত সোমাই যাওঁ সন্মুখত এয়ে হ'ল ৰঙিয়াৰ ডেলাইট গ'ল্ড চিনেমা এই চাইডখনৰ বেনাৰ সন্মুখত লগাই আছে SRK শ্বাহৰুখ খান এইফালে এখন বম বেনাৰ লগোৱা আছে এই গাড়ী চখা চুলে এতিয়া তাত টিকেট কাউণ্টাৰত যাইকে দেখা পালোঁ যেতিয়া নেকি হাউচফুলে হ'ল নেকি কিন্তু নাই বহি আছে তাৰপিছত অনলাইন চেক কৰি দিলি নাই টিকেট আছে ভালে এটা মানুহ এটা আছে বাৰু গাড়ী মই মানে অনলাইন টিকেট মানে বুক কৰা নাছিলোঁ মানে এটা যিহেতু ভবাকৈ এটা কামত আহিছিল মই বোলো জৱানখানো চাই যাওঁ আৰু মানে এনেও জৱানখান চাম বুলি ভাবি গৈছোঁ গতিকে আৰু চাই যাওঁ যেতিয়া হাউচফুল দেখুৱাই দিয়া মই টিকেট নাপামি নেকি নাই টিকেট বোলে আছে চাহ পাম আৰু কি ধুম আছে একবাৰ চাম আৰু চাই কিনে আপোনালোকক কৈ আছোঁ মই কেনে আছোঁ যাবা পিছফালে এখন যাৱা মেৰে বেনাৰ লগা আছে কি বা নাম কিন্তু ভুলে হৈছে নেকি সেইটো ক'ব পৰা নাই কিন্তু মই জৱান বুলি কৈ আছোঁ জৱান এটা কথাই গাই চিনেমা চাবা আহিলে মানে হয় লগৰ কোনোবা সস্তা লাগে নহ'লে গাৰ্লফ্ৰেণ্ড সুস্থ নাই না মানে মোৰ কোনো নাই না একলা আহি গ'লো মানে কি কবি আৰু পূৰা কপাল এইখন পূৰা কপাল ভাই কি কবি হা সূৰ্যতে মানে দিছিয়ে দিয়া মানে যিদি মানে এংকে দে হা অতি পূৰাকৈ দি দিয়ে টিকেট লৈ ল'লোঁ প্লেটিনিয়ামৰ গাইজ গেট খুলি দিলে এতিয়া 10:30 হ'ল 10:45 শ্ব' আছে গেট খুলিছে আহি চাগে বেছি মানুহ নহ'ব নেকি গাইজ কালি বদ্ধ গৰম আছিল মস্ত গৰম আৰু ৰঙিয়াত আৰু বেলেগকৈ ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ মানে মাথা ঘূৰি গৈছে ইনিমাই গৰম চকু মিলিবই নোৱাৰা মানে হ'লৰ পৰা ওলাই কিনে অকণমান ঘূৰোৱাৰ পিছত আৰু মোৰ এনেকুৱা ভাগৰ লাগিল মানে ইচ্ছা নহ'ল আৰু ঘৰ আহিব 5:30 বাজি গ'ল গতিকে আৰু ভিডিঅ' আৰু তাত বনাই নাথাকিলোঁ আৰু গতিকে এতিয়া খুন্দিয়াকৈ ঘৰ গাছৰ তলত আছোঁ সাৰৰ পৰা মানে মই যেতিয়া ঘৰত থাকিম গৰমৰ দিনত মই গাছৰ তলত পাবিয়ে আৰু মই অলপ বহি দিয়া কাৰণে মই এনেকুৱা একবাৰো লগা নাই যে ক'ৰবাত এটা বৰ ফিল হৈছে নেকি নাই মানে যেতিয়া মানে এটা কিবা চিন চাই যাব পিছত আকৌ দেখা পাওঁ কি চাৰিওখন এটা বেলেগ ধৰণ ষ্টাইল মোৰ খাব চুৰ মাৰ এটা বেলেগ ৰূপ আকৌ সিটো যেতিয়া নেকি সেই পাৰ্টটো যেতিয়া আকৌ বা সেনেকুৱা আৰু বস্তুটো সেই পাৰ্টটো যেতিয়া আকৌ চাই আহিছোঁ আকৌ বেলেগ এটা চাৰিওখন আৰু এটা বেলেগ ৰূপ মানে তালুৱা ৰূপ মানে এটা বেলেগ মানে ছাৰপ্ৰাইজ মানে চিনেমাখন চাই থাকিলে মানুহ বাৰ ছাৰপ্ৰাইজ হৈয়ে থাকিব লাগিব মানে বাৰ ছাৰপ্ৰাইজ হৈ থাকিব লাগিব একদম চিনেমা আৰম্ভণিৰ পৰাই শেষ গ'লে মানে কি হয় চিনেমাখনত ছাৰপ্ৰাইজ মানে মানুহে মানে আগৰ পৰাই কি ৰূপা বেয়া যাই আছে কোনো ক'ব নোৱাৰে মানে এনেকুৱা চিনেমাত মানে ছাৰপ্ৰাইজ হ'ব লাগিব মই নিজেও ছাৰপ্ৰাইজ হৈছোঁ গতিকে এইটো এটা বেলেগ মানে টেকনিকেল লাইন চিনেমা বনাইছোঁ মই চিনেমাখন যিহেতু মেইনলি একশ্যন ধৰ্মী মানে একশ্যনে পূৰা ভৰপূৰ কিন্তু চিনেমাখন কিন্তু এই ৰোমাঞ্চ দিব গ'লেও কিন্তু এৰা নাই যিহেতু কিংখানক আমি ৰোমাঞ্চ কিং বুলিয়ে জানো কিন্তু চিনেমাখন কিন্তু ৰোমাঞ্চো আছে ৰোমাঞ্চো নোহোৱা নাই সৰু মানে শ্বৰ্ট হ'ব পাৰে কিন্তু ৰোমাঞ্চ আছে ইম'শ্যনো আছে মানে একশ্যন চাৰো হয় একশ্যনে কিন্তু মানে তাত ইম'শ্যনো আছে ইম'শ্যন মানে কি এনেকুৱা ইম'শ্যন মানে চকু পানী উলি যায় এনে বেছি টাইমৰ তাক ইম'শ্যন মানে হেৰি নহয় কিন্তু কম সময়তে মানে কি চকু পানী উলি যায় মানে চিনেমা ডাইৰেক্টলি ক'ব নোৱাৰে ডাইৰেক্ট একশ্যন বুলি একশ্যনে হয় বাট তাত ইম'শ্যনো আছে তাত লাভো আছে
মানে চিনেমাখনত শ্বাহৰুখ খানে ডাবল ৰোল কৰে। এটা হ'ল বাপেক বিক্ৰম ৰাথোৰ, আনটো হ'ল পুতেক আজাদ। মানে এটা ধুনীয়া ছ'চিয়েল মেছেজ এটা দিছে, এটা সামাজিক বাৰ্তা এটা দিছে যে আমি যেতিয়া নিৰ্বাচনৰ সময়ত আমি নেতা ভালকৈ নিৰ্বাচিত কৰিব লাগে, আল্টু বাল্টু নেতা হেৰি কৰিব নালাগে, যিয়ে নেকি আমাৰ দেশখন ভালদৰে চলায়। গতিকে এইটোত বহুত জোৰ থকা বুলি কৈছে মই, এইটো মানে ভোট দিবাৰ সময়ত আমি ভালদৰে চালি চাব লাগে, যাতে সিহঁতে আমাক ভ্ৰষ্টাচাৰ কৰিব নোৱাৰে, আমাৰ দেশখন উন্নতি কৰিব পাৰে। এটা ধুনীয়া এটা ছ'চিয়েল মেছেজ দিছে চিনেমাখনত মানে কি হয়, প্ৰতিটো ঘটনাই মানে শ্বাহৰুখ খানে ইমান ধুনীয়াকৈ দেখাইছে, মানে বুজাই দেখাইছে। মানে কোনোবা এটা মন্ত্ৰী কৈছে আমাৰ মেডিকেলবোৰ ইমানেই ভাল, ইমান ভাল, তেতিয়া কি কৰে, সেই মন্ত্ৰীজনকে মানে কি হয় গুলি মাৰি আনি কিনে এই চৰকাৰী মেডিকেল চিকিৎসা কৰিব আনে। তেতিয়া মানে কি হয়, চৰকাৰী মেডিকেল পপুলাৰ স্বৰূপটো ওলাই পৰে। গতিকে চিনেমাখন যিসকলে চোৱা নাই তেওঁসকলে চাই লওক, মানে বহুতে ভাল হৈছে। মানে হলত বহি থকা চিটৰ মানে কি উঠিব মন নাযায়, এনেকুৱা লাগে যে ইণ্টাৰভেলটোনো কিয় দি দিলে মাজতে। আৰে ভাই চিনেমাখন কৈছে না কিংখানে ফালি দিছে। গাইজ কালি ষ্টাৰ্ট কৰা ভিডিঅ'টোত আজি শেষ কৰিলোঁ। ভিডিঅ'টো এইখিনিয়ে আছিল। গতিকে যিসকলে জৱান চোৱা নাই চাব পাৰে, বহুত ভাল হৈছে, সকলোৱে চাব যাব পাৰে, মই সেইটোৱে ক'লোঁ। সকলোৱে হলত যাওক চাওক। অলৰেডিতো আৰু বহুত পইচা কামাইছে বাৰু, বহুত কোটি টকা কামাই দিলে, ৰেকৰ্ডে কামাইছে। প্ৰথম দিনে 129 কোটিৰ কালেকশ্যন, গতিকে বহুত কামাইছে। গতিকে বোলো আৰু যদি চাব ইচ্ছা কৰিছে চাব যাব পাৰে ধুনীয়াকৈ, নে কি কয়? জয় অসম। ভিডিঅ'টো এইখিনি আছিল, লগ পাম